হে গাইছ আজি বহুত দিনৰ পৰা আসলতে ভিডিঅ' বনোৱা হোৱা নাই মনো নাই মানে আমাৰ লিখা মানুহক বহুতে সাপোৰ্টো নকৰে আৰু সাপোৰ্ট কৰিলেও কি হয় ভিউজ নাযায় ভিডিঅ'বোৰত সেয়েহে মানে ভিডিঅ' বনাবলৈ মন নোযোৱা হ'ল কিন্তু আজি আকৌ আৰম্ভ কৰিছোঁ আজি এই ব্লগটো আনিবলৈ গৈ আছোঁ গাহৰি এয়া দেখিবলৈ পাইছে মই গাড়ীখনত উঠি লৈ চলাই আছোঁ একদম লাহে লাহে গৈ আছোঁ মানে খুব বেছি 10-15ত গৈ আছোঁ সেইবাবে ধুনীয়াকৈ ভিডিঅ'টো কেমেৰাটো ধৰি লৈ কৰিব পাৰিছোঁ আৰু মোৰ লগত আছে মোৰ ভতিজা ল'ৰা এইফালে আছে গাড়ী পিছফালে কেইজনমান উঠি আৰু তেওঁলোকক দেখাৰ পাছত আৰু মই এয়া গাড়ী চলাই আছোঁ চক এয়া ৰাস্তা আৰু এইফালে বেয়া ৰাস্তা আছে কিন্তু এইডোখৰটোতো হিল পেলোৱা আছে ইয়াত টেঙানীৰ অৱস্থা আপোনালোকক দেখুৱাইছোঁ আৰু গাড়ীখনৰ একেবাৰে গাড়ীখনৰ কণ্ডিশ্যনো বেয়া জানেনে এয়া কেনেকৈ বাজিব চাওঁ এনেকুৱা আৱাজ দিছে গাড়ীখনৰ আৰু এনেকুৱা ভঙা চিঙা গাড়ীখন লৈ আনি আছোঁ ধুনীয়াকৈ এতিয়া গাহৰি পোৱালি নিবৰ কাৰণে আনিছোঁ গাইছ আপোনালোকক যদিহে গাহৰি পোৱালি লাগে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লৈ আছোঁ গাহৰি পোৱালি উঠাবলৈ চ' লেটছ গ' কেইটা মই ভাগত পাইছোঁ গোটেইখিনি আপোনালোকক দেখুৱাম আৰু আপোনালোকক যদিহে দৰকাৰ হয় প্লিজ কমেণ্ট কৰি জনাব এয়া দেখিবলৈ পাইছে আমাৰ টেঙানীৰ ৰাস্তা টেঙানীৰ এইটো ৰাস্তাৰ ওপৰেদি মই ভঙা চিঙা গাড়ীখন লৈ গৈ আছোঁ চব একেবাৰে গাড়ীখনৰ অৱস্থা বেয়া চিচা ভগা আৰু এয়া চব কিমান আৱাজ আহিছে আৰু মই দেখিছে না কেনেকৈ চিম্পুলকৈ চলাই গৈ আছোঁ চক আৰামত চলাই গৈ আছোঁ দেখিছে চ' এয়াই হৈ গ'ল আমাৰ টেঙানীৰ পৰিৱেশ গাইজ আপোনালোকে ক'ত কৰবা মোৰ ভিডিঅ' মোৰ চাই আছে প্লিজ কমেণ্ট কৰি জনাব লগতে পেজটো যদিহে ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব হেল্প কৰিব ছাপোৰ্ট কৰিব জীৱনত যাতে আগুৱাই যাব পাৰোঁ আৰু ভাল কাম কৰিব পাৰোঁ আৰু আপোনালোকক দেখুৱাব পাৰোঁ চ' লেটছ গ' গাইজ ফাইনেলি 3টা গাহৰি উঠাই লৈ আহিলোঁ আৰু এতিয়া 5টা উঠাম ইয়াৰ লগতে গাহৰিবোৰ আছে সেই গাহৰিৰ ওপৰত এটা উঠি আছে এইফালে 2টা এইফালে এটা আৰু এইফালে গাহৰি পোৱালি 3টা চাওক এই দেখিছে নহয় এই দেখিছে চ' আৰু 5টা উঠাবলগীয়া আছে 8টা টোটেল চ' লেটছ গ' উঠাই লওঁ সকলোকে ব'লা 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 জপিয়াই দিয়া কি কৰিছা হে মালিক কি কৰিবা পাৰিছা হেৰি আছে এইফালে মই পাৰ্টনাৰ লৈ আহিলোঁ চব মোৰ সমনীয়া দেই গাইছ মোৰ সমনীয়া বুলিয়ে কৈছোঁ কাৰণ মই কটীয়া ন চাপৰ এইফালে 3জন আৰু এইফালে ঘৰৰ মালিক বহি আছে মই আহিছোঁ গাহৰি উঠাবৰ কাৰণে এইফালে মালিকনী ঘৰৰ মালিকনী এইফালে হৈ গ'ল আমাৰ বেটা তাৰপিছত এতিয়া উঠাম আৰু যামগৈ ঘৰলৈ গাইজ গাহৰি খেদি খেদি ধৰিব পৰা নাই চাওক সেই তলত বাগানত বেয়া পলাইছে গাইজ ক'ত গ'ল একদম ভিতৰত গাইজ গাহৰি ধৰিব নোৱাৰি ফাইনেলি 6-7টামান ধৰিলোঁ এতিয়া আৰু 2টা বাকী আছেই আন্ধাৰীয়া হ'ব হ'ল এতিয়া তেওঁলোকক খুৱাবলগীয়া হৈছে এইবোৰ স্প্ৰাইট লাডু এইফালে খালে আৰু বিন্দাছকৈ ৰখীয়া হৈ আছে আৰু গাহৰি এনেকৈ চক প্ৰটেকশ্যন কৰি থৈছোঁ চক এইফালে গাহৰি চক এই দেখিছে এই গোটেইখিনি বিক্ৰী কৰা হ'ব গাইজ আপোনালোকক যদিহে প্ৰয়োজন হয় প্লিজ কণ্টেক্ট কৰিব এই দেখিছে নহয় সেইফালে 3টা আছে এইফালে উৎপাত কৰি আছে আৰু এইফালে আছে চাগে এইফালে আছে নেকি এয়া দেখিছেনে দেখিছে চ' গাইজ আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ যিহেতু আন্ধাৰেই হ'ল গতিকে 2টা গাহৰি ধৰাৰ পিছতেহে আমি ঘৰলৈ যাব পাৰিম গতিকে লগ পাম নতুন এটা ব্লগত বাই বাই